নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মোৰ বাবে আজি এটা বিশেষ দিন। আজি বহুত দিন ধৰি যিটো পাৰ্চেলৰ অপেক্ষা কৰি আছোঁ সেইটো আজি ফাইনেলি আহি গ'ল। এয়া এইটো পাৰ্চেলৰ বহুত দিন ধৰি মই অপেক্ষা কৰি আছিলোঁ আৰু আজি এইটো আহি গ'ল। একচুৱেলি মই এইটো মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। পাৰ্চেলটো হাতত পাই বহুত ভাল লাগিল। এতিয়া আহক আপোনালোকক লগত লৈ পাৰ্চেলটো একেলগে খুলি চাওঁ। পেকিংটো যথেষ্ট ভালকৈ কৰা আছে। এতিয়া কি আছে ভিতৰত চাওঁ খুলি ধীৰে ধীৰে। বাহ, ডিজাইনটো একেবাৰে ভাল লাগিছে। এতিয়া অলপ ভালকৈ চাওঁ। ইয়াৰ ডিজাইন, ফিনিচিং আৰু কোৱালিটিও যথেষ্ট ভাল যেন লাগিছে। ব্যৱহাৰ কৰি চোৱাৰ পিছতহে আচল অভিজ্ঞতা ক'ব পাৰিম। কিন্তু প্ৰথম ইমপ্ৰেশ্যনটো যথেষ্ট ভাল। আপোনালোকে কমেণ্টত জনাব এই বস্তুটো আপোনালোকৰ কেনেকুৱা লাগিল। একচুৱেলি এইটো মোৰ শ্বৰ্ট পেণ্ট হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভ্লগলৈ। ধন্যবাদ।